নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে তলত দিয়া লিংকটোত ক্লিক কৰি দৰ্পণৰ অফিচিয়েল ৱেবছাইটত যাব পাৰিব। তাৰপিছত এখন ইণ্টাৰফেচ দেখাব। তাৰপিছত কণ্টিনিউ এজ ষ্টুডেণ্টত ক্লিক কৰিব। তাৰপিছত যিসকলে নতুনকৈ আহিছে তেওঁলোকে ৰেজিষ্টাৰ এ নিউ একাউণ্টত ক্লিক কৰিব। তাৰপিছত ষ্টুডেণ্টৰ 10 বৰ্ড এক্সাম বৰ্ড আৰু পাছিং ইয়াৰটো দি দিব। তাৰপিছত ষ্টুডেণ্টৰ নিজৰ ৰোল শুদ্ধকৈ বহাব। তাৰপিছত নিজৰ নামটো লিখিব শুদ্ধকৈ। তাৰপিছত ফাদাৰ্ছ নেম, মোবাইল নম্বৰ, ডেট অফ বাৰ্থ, তাৰপিছত ইমেইল আইডি এইটো অপশ্যনেল হয়। নেশ্যনেলিটি ইণ্ডিয়ান, ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্ট চইচ কৰিব। তাৰপিছত এড্ৰেছ, ধৰ্ম, কাষ্ট, জেণ্ডাৰ এইখিনি নিজে শুদ্ধকৈ বহুৱাব সকলোৱে। তাৰপিছত ইয়াত পাছপোৰ্ট ফটো লাগিব। এইটো 1 MBতকৈ বেছি হ'ব নোৱাৰিব। তাৰপিছত মাৰ্কশ্বিটখন আপলোড দিব লাগিব, যিখন সেৱাৰ পৰা দিয়ে, নিজৰ বৰ্ডৰ পৰা দিয়ে। তাৰপিছত শুদ্ধ স্থানত ক্লিক কৰি কিনে ইয়াত এটা পিন ৰাখিব লাগিব, 4টা অংকৰ। পিনটো বহাৰ পিছত ছাবমিটত ক্লিক কৰিব। অলপ ৰখিব লাগিব পাৰে। এতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল। এতিয়া আপোনাৰ নিজৰ ইচ্ছা অনুসৰি কলেজ চইচ কৰিব পাৰে। ব্ৰাউজ কলেজত গৈ আপোনালোকে নিজৰ কলেজ চইচ কৰিব পাৰে। ধন্যবাদ।